তাৰপৰা মোৰ পানীৰো ব্যৱস্থা নাই। কেতিয়াবা বৰষুণ পৰিলে তাৰপৰা পানী লওঁ। কালি মই 2 টিং পানী উঠাইছোঁ বৰষুণৰ পৰা। সেই পানী খোৱা বোৱা কৰে? সেই পানীয়ে খোৱা বোৱা। নমস্কাৰ, আমি আছোঁ নগাঁও ডিষ্ট্ৰিক্ট নৈ কলেজৰ সন্মুখত। এই হাইৱে লগতে এগৰাকী বাইদেউৰ পাণ দোকান দেখাবলৈ বিচাৰিছোঁ। বাইদেউহঁত থাকে, ইয়াতে ৰাতি থাকে আৰু নিজৰ জীৱনটো যাপন কৰি আছে। আহক আমি ভিতৰৰ পৰা দেখাব বিচাৰিছোঁ, বাইদেউৰ লগত কথা পাতোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ এই ব্যৱসায় কৰি থকা কিমান দিন হ'ল? আজি 7 বছৰ দিন হ'ল। ইয়াতে ব্যৱসায় কৰি আছে? ইয়াতে মই দোকানখন দি চলি আছোঁ আৰু। আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত মোৰ ল'ৰা 2টা আছে সৰু আৰু বয়সস্থ মানে মানুহজন বৃদ্ধ। তেওঁ অসুস্থ হৈছিল বহুত দিন আগৰ পৰাই। তাকে তেওঁক মানে চিকিৎসা কৰি মাটি বাৰী গোটেইখিনি যিমান আছে চব বন্ধকত গুচি গ'ল। এতিয়া মোৰ থকাৰ অৱস্থা নাই। এই দোকানখন দি ইয়াতে থাকোঁ, ইয়াতে চলোঁ আৰু। ইয়াতে ৰাতি থাকে? ৰাতিও থাকোঁ, ব্যৱসায় কৰে? ব্যৱসায় কৰোঁ। খোৱা বোৱা ইয়াতে কৰে? খোৱা বোৱা ইয়াতে কৰোঁ। সন্ধিয়াৰ আগতে ভাতকেইটা খাই ল'ব লাগে, পোহৰ এটা নাই। লাইনৰ ব্যৱস্থাও নাই? নাই। তাৰপৰা মোৰ পানীৰো ব্যৱস্থা নাই। কেতিয়াবা বৰষুণ পৰিলে তাৰপৰা পানী লওঁ। কালি মই 2 টিং পানী উঠাইছোঁ বৰষুণৰ পৰা। সেই পানী খোৱা বোৱা কৰে? সেই পানীয়ে খোৱা বোৱা। আৰু কেতিয়াবা মানুহৰ ঘৰত গ'লে 1 টিং পানী দিয়ে আৰু কেতিয়াবা দিব নিবিচাৰে। মই তেনেকৈ চলি আছোঁ আৰু। কেতিয়াবা পথাৰৰ পৰাও পানী আনিবলগীয়া হয়। গেলা পানীও আপোনালোকে খায়? খাব লাগে। কিবা চূণ তুণ দি দিওঁ তাতে আৰু তেনেকৈ মানে খাব লাগে আৰু। এই ব্লিচিং পাউডাৰ মই আনি থৈছোঁ, সেইটো মই পানীত দি দিওঁ অকণমান, সেইটো তেনেকৈ খাওঁ। কোনোবা আগুৱাই আহিছিলে? তেনেকৈ কোনোবা অহা নাই। এতিয়া মই এজন মানুহ 3টা মানুহ মোৰ সৈতে 4জন মানুহ মই চলাবলগীয়া হৈছে এই সৰু দোকানখনৰ পৰা। আপুনি কিবা ক'ব বিচাৰে নেকি? কেনেকুৱা মানুহে আপোনাক হেল্প কৰিলে আপুনি ভাল পাব? কেনেকৈ অকণমান থাকি মানে কিবা এটা এনেকৈ ব্যৱসায় কৰি মানে ইয়াতে দোকানখন দি বা পানী চানী অকণমান যোগান, লাইটৰ যোগান। এই ব্যৱসায় দি পিনে আপোনালোকৰ 4টা মানুহ চলিব পাৰিছেনে? অকণমান দুখে কষ্ট চলিছোঁ, যেন তেন খাইছোঁ আৰু এমুঠি খাব লাগে, 3বাৰ খাইছোঁ এবাৰ তেনেকুৱাই আৰু। কেতিয়াবা বেচা কিনি নহ'লে নোখোৱাকৈ থাকিব লাগে? কেতিয়াবা তেনেকুৱাই কমাই খাইছোঁ আৰু। যিটো বেছিকৈ খাব লাগে অকণমান কমকৈ খাইছোঁ আৰু। ইয়াতে দেখাব বিচাৰিছোঁ, এইটোৱে চৌকা যে বাইদেউহঁতে এসাঁজ ভাত বনাই ইয়াতে খায়। আৰু এই পৰিৱেশটো আপোনালোকে দেখা পাই আছে কেনেকৈ এই বাইদেউগৰাকী আছে। 4টা ফেমিলি ইয়াতে থাকে ৰাতি আৰু কেনেকৈ নিজৰ সংসাৰখন ইয়াৰ পৰা প্ৰচাৰ কৰি আছে দেখিব পাইছে। কিমানখিনি কষ্টত আছে দেখি চাই লওক। যে এটা ফেমিলি 4টা ৰুমত আৰু এইটো বিচনাত দেখিব পাৰিছে ন? আপোনালোকে দেখিব পাৰিছে গোটেইখিনি সকলো বস্তু যে কিমান কষ্টত আছে। তো মোৰ এটাই অনুৰোধ, আপোনালোকে যে বাইদেউজনী যদি পানী আনিব যায় আপোনালোকৰ ওচৰৰ পৰা, পানীৰ সহায়টো কৰে আৰু আপোনালোকে আগুৱাই আহে। এই খুৰা খুৰী দুজনে এইখন দোকানতে নিজৰ জীৱনটো পাৰ কৰি আছে এনেকৈ এই কষ্টত। আৰু তেখেতলৈ মোৰ আপোনালোকে আহক, আহি কিনে এই খুৰা খুৰী দুজনক আপোনালোকে সহায় কৰক। ধন্যবাদ।